সো গুড মৰ্ণিং ইউটিউব। আজি নতুন এটা ভিডিঅ' লৈ আকৌ আহিলোঁ আপোনালোকৰ ওচৰলৈ। তো আজিৰ ভিডিঅ'টোত মই আপোনালোকক বাইকখন দেখাম, যিখন বাইক মই নিজৰে আছে মোৰ, কিন্তু এইখন হ'ব নতুন ভাৰ্জনটো মটো জি পি এডিশ্যন, যিখন নতুনকৈ আহিছে। একচুৱেলি মোৰ ভিডিঅ'টো বনোৱা অকণমান লেটেই হৈছে। তো বাইকখন লঞ্চ হোৱা অলপ দিন হৈ গ'ল। BS6 হয়, মটো জি পি জিক্সাৰ SF250। তো ব'লক বাইকখন আপোনালোকক দেখাইছোঁ। কালাৰ স্কিন কি চেঞ্জ হৈছে মই আপোনালোকক দেখাই আছোঁ, ব'লক। তো এইখনেই হৈছে জিক্সাৰ SF250 মটো জি পি এডিশ্যন 2021 চনৰ যিটো আপোনাৰ মটো জি পি বাইকখন, এইটো স্কিমতে আহে কালাৰ স্কিমটো। তো বাইকখন নতুনখন এইখন 250খনৰ কালাৰ স্কিমটো মটো জি পিখনৰ লগত মিলাই পেলাই চেঞ্জ কৰা হৈছে। আগৰ মটো জি পিখনৰ যিখন মই অন কৰোঁ সেইখনৰ কালাৰটো বেলেগ আছিলে, তো এইখনৰ গ্ৰাফিক্স ডিজাইনটো বেলেগ হয়। তো এবাৰ মই বাইকখন আপোনালোকক সকলো ফালৰ পৰা দেখাই দিছোঁ। খুব বেছি চেঞ্জ একো হোৱা নাই, খালি গ্ৰাফিক্সটো চেঞ্জ হৈছে বাইকখনৰ। এইখন চব সকলো ফালৰ পৰা দেখাই দিছোঁ। তো বাইকখনৰ কনফিগাৰেশ্যন হিচাপে ক'বলৈ গ'লে আপোনাৰ 300mm ডিস্ক ব্ৰেক আহে ফ্ৰণ্টত, আৰু বেকতো 240mm আহে, আৰু ডুৱেল চেনেল ABS আহে বাইকখনত। 250cc ইঞ্জিন আৰু 25 bhp পাৱাৰ প্ৰডিউচ কৰে। আগতকৈ অলপ পইণ্ট পাৱাৰ কম হৈছে, যিহেতু BS6 হোৱাৰ পৰা বাইকবোৰৰ অকণমান পাৱাৰ কম হৈ গৈছে। তো এক্সজষ্টটো চব মই আপোনালোকক দেখাই দিছোঁ। এইটো এক্সজষ্ট, ৰিয়েৰ হুইলটো দেখাই দিছোঁ আপোনালোকক। এইটো এলয় হুইল ডায়মণ্ড কাট বুলি কয়, দেখিবলৈ অলপ ধুনীয়া লাগে। ইয়াত ষ্ট্ৰিপ এটাও আছে, ৰিফ্লেক্টৰ ষ্ট্ৰিপ। ৰাতি আন্ধাৰত আপোনালোকৰ গাড়ী পোহৰ কৰিলে ৰিফ্লেক্ট কৰে এইটো, আৰু আগতো ছেইম একেই আছে দেখিবলৈ কাৰণে। তো বাইকখনৰ গিয়েৰ বক্সটো 6 স্পীড হয়, কিন্তু স্লিপাৰ ক্লাছ নাহে। থকা হ'লে ভাল আছিলে স্লিপাৰ ক্লাছ, কিন্তু এইখন 6 স্পীডেই হয়। তো বাইকখনৰ ছুইচ গিয়াৰখিনি আপোনালোকক দেখাই দিছোঁ। এইটো ইগনিশ্যন অন অফ ছুইচ, তাৰ তলতে আছে এইটো চেল্ফৰ ছুইচ ষ্টাৰ্টাৰটো, আৰু লেফ্ট হেণ্ড চাইডে আহিলে এইটো হাই বিম আৰু ল' বিমৰ কাৰণে এইটো ছুইচ, এইটো ছিগনেলৰ, এইটো হৰ্ণ, আৰু এইফালে এইটো পাছৰ কাৰণে ছুইচ আছে। ইয়াত একো চেঞ্জ হোৱা নাই, আগৰ দৰে আছে বাইকখন। আৰু আপোনালোক যিহেতু মই ক'লোৱেই অন কৰি দেখাব নোৱাৰিম, যিহেতু বেটেৰী কানেকশ্যনটো খুলি থোৱা আছে। তো একো চেঞ্জ নাই হোৱা, আগৰখনৰ যিদৰে আহিছিলে নেগেটিভ LCD, তেনেধৰণে এইখনৰো একেই মিটাৰটো। আৰু তো বাইকখন আপোনালোকক অলপ অলপ দেখালোৱেই কি আছে। ইমান দীঘল নকৰোঁ ভিডিঅ'টো, যিহেতু কালাৰ চেঞ্জ হৈছে BS6 হোৱাৰ কাৰণে। খুব বেছি একো চেঞ্জ হোৱা নাই বাইকখনত। তো আপোনালোকে এটা চিনেমেটিক্স দেখাই দিছোঁ, আৰু এইটো এনজয় কৰক। শেষত আপোনালোকক বাইকখনৰ বৰ্তমান যোৰহাটৰ দাম কিমান সেইটো মই কৈ আছোঁ। আহক এনজয় কৰক ভিডিঅ'টো। জিক্সাৰ SF250খনৰ আৰু এটা অকণমান গ্ৰাফিক্স চেঞ্জ হৈছে, এইটো কালাৰ। ইয়াত অকল এই গল্ডেনটো আহে। তো আপোনালোকক এইটোও দেখাই দিছোঁ, এই 252 গল্ডেনত লিখা থাকে, বাকী একো তেনেকুৱা চেঞ্জ হোৱা নাই। এইটো আগতো এনেকুৱা মেট কালাৰ ব্লেকৰ এটা আহিছিলে, বৰ্তমানে খালি ইয়াৰ গ্ৰাফিক্সটো 250 বুলি লিখাটো চেঞ্জ হৈছে। আৰু এলয়ত এইকেইটা ষ্ট্ৰিপকেইটা কালাৰটো চেঞ্জ হৈছে, এইকেইটা গল্ডেন আহে। আগতে গ্ৰীণ কালাৰ আহিছিলে, বৰ্তমান গল্ডেন আহে। বাকী একো তেনেকুৱা চেঞ্জ হোৱা নাই। তো এইখন ছাইডৰ পৰা দেখাবলৈ অকণমান দিগদাৰ কাৰণে মই আপোনালোক এইখিনি পৰাই দেখাই দিছোঁ। ব্লেক কালাৰ এইখন এই ধৰণৰ। এতিয়া আপোনাৰ দামটো কৈ দিওঁ এইখন বাইকৰ কিমান হ'ব যোৰহাটত। জিক্সাৰ এইটো কালাৰ মটো জি পি এডিশ্যনটো যোৰহাটত
1,85,000 এক্স শ্ব'ৰুম হয়। তো অন ৰোড প্ৰায় 2,01,000 মান হ'ব পাৰে। তো মই আপোনাক প্ৰাইচ লিষ্টখন ইয়াতে স্ক্ৰীণতে দি দিম, আপোনালোকে চালে গম পাব। আৰু ডিলাৰৰ কণ্টেক্ট নম্বৰটো মই ডেছক্ৰিপশ্যনত এড কৰি দিম। আপোনালোকে কল কৰি ইয়াৰ বিষয়ে আৰু কিবা জানিব থাকিলে, ডিটেইলছ ল'ব থাকিলে বাইকখনৰ কণ্টেক্ট কৰিব পাৰিব। তো যদি ভিডিঅ'টো ইমানলৈকে চালে থেংক ইউ। আৰু ইয়াৰ নেক্সট ভিডিঅ'টোত মই আপোনালোকক জিক্সাৰ SF 150খনৰ নতুন কালাৰটো দেখাই আছোঁ। তো ইমান দেৰিকৈ চাই থেংক ইউ আৰু বাই বাই।